हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चेनेल। आशा কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ। আৰু মই ভাবিছোঁ আজি খিচাৰি খাম। খিচাৰি খাবৰ কাৰণে কেনেকৈ বনালোঁ আৰু মই কি বস্তু ল'লোঁ, একদম সিম্পলকৈ বনাইছোঁ। বস্তুৰ পৰিমাণো কম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া মই মুগৰ দাইল, মচুৰ দাইল আৰু চাউলখিনি ভালকৈ ধুনীয়াকৈ ধুই ল'ম এতিয়া। আৰু ইফালে মই পটল, ভাতকেৰেলা আৰু আলু কাটি কিনে ধুই থৈ দিছোঁ। ইফালে আদা, নহৰু, তেজপাত, কেঁচা জলকীয়া আৰু পিঁয়াজ এটা কাটি থৈছোঁ। এইখিনি মই ধোৱা ৰেডি হৈ গ'ল। ইফালে মই কুকাৰটো বহাই দিছোঁ। কুকাৰটো গৰম হৈছে যিহেতু এতিয়া মই তেল দি দিম। তেলখিনি গৰম হোৱাৰ কাৰণে মই আধা চামুচ ঘিউ দি দিছোঁ আৰু কেইটামান পাঁচফোৰণ দি দিম। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিম আৰু তেজপাত দুটাও দি দিছোঁ। আদা নহৰু পেষ্টটো মই অলপমান পিছত দিম, নহ'লে লাগি ধৰিব। পিঁয়াজটোৰ অলপমান কালাৰ আহি লওক। এয়া মই এতিয়া আদা নহৰুখিনি দি দিছোঁ। একদম সিম্পলকৈ বনাইছোঁ। নাই দেখিছে কালাৰ হৈ গৈছে যিহেতু। এতিয়া মই ভাতকেৰেলা, পটল আৰু আলুখিনি দি দিম। মই বেলেগ একো চব্জি ব্যৱহাৰ কৰা নাই। আপোনালোকে বিচাৰিলে বেলেগ চব্জি দিব পাৰে, কিন্তু মই ভাতকেৰেলা, আলু আৰু পটলে দিছোঁ অকল। এতিয়া মই ইফালে পানী গৰম হ'ব দিছোঁ আৰু এয়া চাউল দালিখিনি মই দি দিছোঁ। গৰম পানী এইটো কাৰণতে ব্যৱহাৰ কৰিছোঁ, জলদি চিটি মাৰিব আৰু লগতে আপোনাৰ গৰম পানী দিলে সোৱাদো হয়। এইখিনিতে মই ধুনীয়াকৈ মিলাই ল'ম। এতিয়া মই নিমখ দি দিম। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুসৰি দিব, চাই ল'ব। আৰু মই হালধি এচামুচ দিছোঁ, নিমখ আধা চামুচ দিছোঁ। যিহেতু মোৰ বস্তুৰ পৰিমাণো কম হয়, গতিকে মই নিমখৰ পৰিমাণটো সেইটো হিচাপতে দিছোঁ। এইখিনি দেখিছেনে, খুব ধুনীয়া এটা কালাৰ আহিছে। এতিয়া মই মছলা অলপ অলপ দি দিম। ধনিয়া গুড়ি দিছোঁ, লগতে মিৰ্চ পাউডাৰ দিছোঁ আৰু এয়া চাহী গৰম মছলা দিছোঁ, মিট মছলা দিছোঁ আৰু লগতে মই গোটা জিৰা পিচি থৈছিলোঁ, সেই অলপ দি দিছোঁ। এতিয়া ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'ম। এটা খুব ধুনীয়া কালাৰ আহিছে দেখিছে। এতিয়া মই যিহেতু ভাজি হৈ গ'ল, অলপ ভাজি ল'লোঁ। এতিয়া মই পানীখিনি দি দিম। আৰু মই 3টা চিটি মাৰিব দিম। আৰু এতিয়া মই অলপমান ঘিউ দি দিম। পানী অলপমান দি দিম মই, আৰু লাগিলে পিছত আপোনালোকে দিব পাৰে, মই আৰু নিদিওঁ যিহেতু। আৰু এতিয়া মই ঘিউ অলপ দি দিছোঁ আৰু 3টা চিটি মাৰিব দিম। ইফালে চিটি হয় মানে ইফালে মই কেইটামান কঁঠালৰ গুটি লৈছোঁ আৰু এইখিনি মই বইল হ'ব দিম। এইফালে এটা চিটি গ'লে এই 3টা চিটি হৈ গ'ল। এইফালে মই কেৰাহী এটাত অলপমান তেল দি দিম। তেলখিনি গৰম হৈছে যিহেতু দুটামান পাঁচফোৰণ দি দিছোঁ, অলপ পিঁয়াজ দি দিছোঁ, এটা শুকান জলকীয়া দিছোঁ আৰু এইখিনি অলপমান মই ভাজি ল'ম।
আৰু মই কেইটামান পাত ধনিয়া, আমাৰ ইফালে পাত ধনিয়া বুলি কয়, আপোনালোকৰ ফালে কিছুমানে বোন ধনিয়া বুলিও কয়, কাৰ ফালে কি কয় জনাবচোন। তো সেইটো মই অলপমান দি কিনে এনেকৈ ফ্ৰাই কৰি ল'ম। ইফালে এইটো হুইচেলটো ঠাণ্ডা হৈছে যিহেতু চাই লওক। এটা বহুতেই ধুনীয়া এটা কালাৰ আহিছে। মই এবাৰ লাৰি কিনে চাম। হৈয়ে গৈছে, অলপমান শুকান হৈছে, দেখিছে। এনেকৈও খাব পাৰে। মোৰ যিহেতু অলপমান শুকান হৈ আছে, সেইটো কাৰণতে মই অলপমান গৰম পানী দি কিনে আকৌ এবাৰ উতলাব দিম। গোটেইখিনি খুব ধুনীয়াকৈ সিজি গৈছে। মই জাষ্ট অলপ পানী দি দিছোঁ, 1 কাপমান পানী দি দিছোঁ। এতিয়া মই লাৰি দিম। আৰু নিমখটো মই খাই চাইছিলোঁ, নিমখৰ পৰিমাণটো ঠিকে আছে, নিমখ দিব নালাগে। দেখিছোঁ পানীখিনি বহুত জলদি শুহি যায়। হৈয়ে গৈছে এতিয়া মই দি দিম, মই যে পিঁয়াজ, শুকান জলকীয়া আৰু পাত ধনিয়া যে লৈছিলোঁ, সেইখিনি মই এনেই ওপৰত অলপ দি দিম। দেখিছে খুব ধুনীয়া এটা মানে কালাৰ হৈছে আৰু খাবলৈও বিৰাট টেষ্টি হয়। আপোনালোকে বনাবচোন তেনেকৈ, খুবেই টেষ্টি হয়। আৰু এইফালে কঁঠালৰ গুটিটো বইল হৈয়ে গৈছে। মই ধুনীয়াকৈ বাকলি গুচাই কিনে পিঁয়াজ কাটি দিছোঁ সৰু সৰুকৈ, অলপ নিমখ ছটিয়াই দিছোঁ, লগতে অলপ মিঠাই তেল দি দিছোঁ আৰু এটা কেঁচা জলকীয়া দি দিছোঁ। এইখিনি মই এতিয়া ধুনীয়াকৈ সানি ল'ম। আৰু কঁঠালৰ গুটিটো সকলোৰে প্ৰিয় হয়, খাবলৈ খুবেই টেষ্টি হয়। বহুতে পুৰি কিনেও সানে, মই পুৰা নাই বাৰু। এয়া পাপৰ লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে, তেলটো গৰম হ'ব দিছোঁ। খিচাৰীৰ লগততো পাপৰটো লাগেই মানে। এতিয়া মই খিচাৰীখিনি ওলাই লৈছোঁ ডিছত, নেমু এপিচ লৈ লৈছোঁ। এতিয়া মই পাপৰ দুখন দি দিম, লগতে কঁঠালৰ গুটি পিটিকা। আৰু এয়া হ'ল আমৰ আচাৰ মই বনোৱা। খাবলৈ যে কিমানে টেষ্টি হৈছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু পিঁয়াজ এপিচো লৈ লৈছোঁ দেই।